তো গাইজ মই আছোঁ গুজৰাটৰ ভাৰতৰ 12টা জ্যোতিৰ্লিঙৰ ভিতৰত প্ৰথমখন জ্যোতিৰ্লিং হৈছে সোমনাথ জ্যোতিৰ্লিং। তো আমি ইয়াতে বঢ়িয়াকৈ হোটেলত আছোঁ আৰু এই সোমনাথ জ্যোতিৰ্লিংটো মানে কেনেকৈ আগৰ দিনত মানে স্থাপন হৈছিল। তো ইয়াৰ পৰা মই বঢ়িয়াকৈ এতিয়া সাগৰ চাই আছোঁ। তো চাব পাৰে ইয়াতে কি মজাকৈ ঢৌ দি আছে আৰু বহুত পাৰ চৰাই আছে কিন্তু দেই ইয়াতে। মই জানামতে এনে ইউটিউবত মাৰি চাইছিলোঁ যে আগৰ দিনত বহুত পূৰ্ব যুগৰ আগতে মানে চন্দ্ৰদেৱৰ এটা শ্ৰাপ আছিল। একদম মন্দিৰ দৰ্শন কৰি আহিলোঁ, কিন্তু কেমেৰা চেমেৰা একো এলাও নাই এতিয়া। সেইটোৰ কাৰণে বেছি ভিডিঅ'ও বনোৱা নাই ইয়াতে। এনে অলপ ফটো উঠোঁ। মন্দিৰ একদম ইয়াৰ পৰা দেখা পায় পূৰা কিনাৰত। চিকিউৰিটি কিন্তু ভিতৰত না, যিটো ভিতৰত সোমাইকৈ যিটো ফিল পায় বা বুজাব নোৱাৰি নহয়। ওচৰত গ'লেতো আৰু আপোনালোকে নিজে আহি গম পাব। তো ইয়াৰ পৰাই ভালকৈ চাব পাৰে। এতিয়া আমি সাগৰৰ ওচৰত গৈ আছোঁ। অলপমান সাগৰটো চাব, মানে আৰৱ সাগৰ মানে জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ। ইয়াৰ আগত বাৰ চাই আহিছোঁ। আৰু এইটো চাইডে মানুহ কম আছে এইটো চাইডে মানে ইমান নাই ন। আৰু এইটো চাইডে ৰাম মন্দিৰ আছে। এয়া হৈছে ৰাম মন্দিৰ ইফালে। তাতে বাৰু যোৱা নহ'ব। আৰু ওপৰত উঠি চাওঁ ৰ, ইফালে দেখাটো নাপায়। মানুহ আছে ইফালে। তো গৈ আছোঁ ৰ ইফালে চাইডে গৈ আছোঁ। তাতে আৰু ভিতৰত বঢ়িয়াকৈ সোমাই আহিলোঁ। আৰু এইফালৰ পৰা সোমনাথ টেম্পলখনেই ইয়াৰ পৰাই দেখা পায়। ইয়াতে ঘোঁৰাত উঠিলে উঠিব পাৰিব কোনোবা। ঘোঁৰাত কোনে উঠিবই, ঘৰাই আছে। আগৰৰ পানী ৰখি আছোঁ লম্পেন উঠাইকৈ। ইয়াতে ইমান ঢৌ আহিছে, আহে না নাহে বা। পানী গুচকি চাওঁ ৰ এইবাৰ। নাহে আৰু এইখিনে ওচৰত। ইয়া ওচৰত আহিছোঁ। গা ধৰি আছে মানুহবিলাক ইয়াতে। सामान देखने का গাঁতত উভাই নোৱাৰো। সাগৰৰ পৰা আহি এতিয়া নাৰিকল পানী খাই আছোঁ। বঢ়িয়াকৈ দৰ্শন কৰি আহিলোঁ। আৰু এতিয়া বাজিলে 7:02 আৰু চলাকেইটা মানে ইয়াতে শুকাই থৈ দিছিলোঁ ইফালে। আৰু 7:02 হ'লেও মানে এতিয়াও এন্ধাৰ হোৱাই নাই। তো আমাৰ ফালে এতিয়ালৈকে এন্ধাৰ হ'লে ৰাতি মানে ভাত খাবা টাইমো হ'ল নেকি। তো ইয়াৰ পৰা এতিয়া বঢ়িয়াকৈ ভিউ চাই আছোঁ আৰু বতাহ ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে। তো ইয়াতে আমি গধূলি মানে ইয়াতে আৰতি নাচাওঁ আৰু। তো ইয়াৰ পৰা আমি যামগৈ এতিয়া, ৰুমৰ পৰা যামগৈ এতিয়া আৰু নাগেশ্বৰ জ্যোতিৰ্লিঙত। তাতে মানে আজি যাম, আজি ট্ৰেইন আছে। তো অহাকালি তাতে দৰ্শন কৰিম। দৰ্শন কৰাৰ পিছত আৰু ঘৰত ডাইৰেক্ট ট্ৰেন্সফাৰ মানে যাম। ট্ৰেইনত যায় না ফ্লাইটত যায় গম নাপাওঁ বাৰু, এইটো ডিচিশ্যন হোৱাই নাই। তো তাতে আগতে গৈ আহোঁ। তো পিছত লগ পাই আছোঁ। তো যদি আজিৰ ব্লগটো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। এইফালে কিহৰ বা লাইন পাতি আছে ইয়াতে।